ভ্ৰমণ ভাল পোৱা ৰাইজসকলৰ বাবে এটি সুখবৰ। ফ্ৰীতে যদি আপুনি চিমলা মানালী যাব বিচাৰিছে তেনেহ'লে আপুনি এই ব্লগটো চাব লাগিব। যিসকল ভ্ৰমণপ্ৰেমী ৰাইজ আছে সেইসকলৰ বাবে আজি পোনপ্ৰথমবাৰৰ বাবে মোৰ এই পেজৰ যোগেদি এটা ট্ৰেভেল ব্লগ আৰম্ভ কৰিবলৈ লৈছোঁ। ট্ৰেভেল ব্লগটো হ'ব ফ্ৰম মৰিয়নি টু চিমলা। এতিয়া মৰিয়নি টু গুৱাহাটী মৰিয়নি টু দিল্লী ট্ৰেইন বুকিং হৈছে ৰাজধানীত। তো ফাৰ্ষ্ট টাইম আমি যাত্ৰা কৰিম ৰাজধানী দি যাত্ৰা কৰি আমি দিল্লী পাম। আৰু যিসকলে ফ্ৰীতে চিমলা চাম বুলি ভাবিছে, মানালী যাম বুলি ভাবিছে ফ্ৰীতে কেনেকৈ যাব পাৰি তাৰ এটা মই সুবিধা আপোনালোকৰ কাৰণে লৈ আহিছোঁ। সকলোৱে চাই থাকিব এই যাত্ৰা। যিসকলে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব, যিসকলে পেজত চাই আছে ফ'ল' কৰিব। যাত্ৰাটো যদি আপোনালোকে ফ্ৰীকৈ যাবলৈ বিচাৰে চিমলালৈ, মৰিয়নিৰ পৰা চিমলালৈ ফ্ৰীকৈ যদি যাবলৈ বিচাৰে তেনেহ'লে কেনেকৈ যাব পাৰিব তাৰ এটি আভাস মই দাঙি ধৰিম।